নমস্কাৰ আপোনালোক সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক অভিনন্দন ও শুভকামনা জ্ঞাপন কৰিছোঁ। আমি ভিডিঅ'টোত আজি স্বাধীনতা মানেনো কি আৰু গণতান্ত্ৰিক স্বাধীন ভাৰতবৰ্ষৰ নাগৰিক হিচাপে আমি পালন কৰিবলগীয়া কেইটামান মৌলিক কৰ্তব্যৰ বিষয়ে আলোচনা কৰোঁ। আপোনালোকে এই ভিডিঅ'টো চাই উপকৃত হ'লে লাইক আৰু কমেণ্ট কৰিবচোন। আহকচোন আমি প্ৰথমতেই জানি লওঁ আমাৰ জাতীয় পতাকাখনৰ বিষয়ে, দুটা সৰু কথাৰ বিষয়ে। আমাৰ এই জাতীয় পতাকাখনক জাতীয় পতাকা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল 1947 চনৰ 22 জুলাইত। আমাৰ পতাকাখনৰ জোখটো হ'ল 3:2 অনুপাত। আমাৰ জাতীয় পতাকাৰ মাজত থকা চক্ৰটি হ'ল চাৰণথত থকা 24টা দণ্ডযুক্ত অশোক স্তম্ভ। এই স্তম্ভটোকেই আমাৰ জাতীয় পতাকাখনৰ মাজত চিহ্নিত কৰা হৈছে। আহকচোন আমি এতিয়া স্বাধীনতা মানেনো কি অকণমান জানিবলৈ চেষ্টা কৰোঁ। ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ। গণতন্ত্ৰত সকলো লোকেই পোনপটীয়াকৈ অথবা আওপকীয়াকৈ দেশৰ শাসন ব্যৱস্থাত অংশগ্ৰহণ কৰিবলৈ সুবিধা পায়। স্বাধীনতাই এজন নাগৰিকক মুক্ত জীৱন যাপন কৰিবলৈ সুযোগ প্ৰদান কৰে। যেনে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰোঁ। সকলো ধৰ্মকে সন্মান জনাই প্ৰত্যেকেই নিজৰ ধৰ্ম মানি চলি থাকিব পাৰোঁ। আমি সকলোৱে নিজৰ দেশৰ ভিতৰত মুকলিমূৰীয়াকৈ এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰোঁ। আমি নিজৰ ৰাজ্যৰ বাহিৰে আমাৰ দেশৰ আন ৰাজ্যতো মাটি কিনি ঘৰ সাজি বাস কৰিব পাৰোঁ। অৱশ্যে জম্মু কাশ্মীৰক বাদ দি। প্ৰয়োজন অনুসৰি অনুষ্ঠান প্ৰতিষ্ঠানত যোগ দিব পাৰোঁ। গণতান্ত্ৰিক চৰকাৰত জনসাধাৰণক ব্যক্তিত্ব বিকাশৰ বাবে বহুতো স্বাধীনতা দিছে আৰু আমি সকলোৱে সেই স্বাধীনতাসমূহ উপভোগ কৰিব পাৰোঁ। কিন্তু স্বাধীনতা মানে নিজৰ ইচ্ছামতে সকলো কাম কৰি যোৱাকে নুবুজায়। অৰ্থাৎ যেতিয়া আমি আন কোনো এজন ব্যক্তিৰ অধিকাৰ ভংগ নকৰাকৈ নিজ ইচ্ছামতে কাম কৰি যাব পাৰোঁ, তাকে আমি স্বাধীনতা বুলি কওঁ। যেনে ডাঙৰ ডাঙৰকৈ টিভি, ৰেডিঅ' বা ডিজে বজাই আনক আমনি নকৰা, নিয়ম মানি ৰাস্তাত ফুৰা চকা কৰা, বা আমি এনেধৰণৰ কাম কৰিব লাগিব যিবোৰ কাম কৰিলে আপোনাৰ ওচৰ চুবুৰীয়া বা অন্য ব্যক্তিয়ে তাৰ পৰা বিৰক্তি অনুভৱ নকৰে বা আমনি অনুভৱ নকৰে। তেনেবোৰ কামৰ জৰিয়তেহে আমি আমাৰ স্বাধীনতা উপভোগ কৰিব লাগে। আমি স্বাধীনতা উপভোগ কৰিবলৈ যাওঁতে এইখিনি কথা মনত থ'ব লাগিব যে আপুনি কৰা কামৰ বা আপুনি যি স্বাধীনতা উপভোগ কৰিবলৈ গৈ আছে, সেই স্বাধীনতা উপভোগ কৰিবলৈ যাওঁতে আন লোকে যাতে বা আন লোকৰ স্বাধীনতা যাতে ভংগ নহয় তাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব। আমাৰ সংবিধানে যিদৰে নাগৰিকসকলক কিছুমান অধিকাৰ দিছে, সেইদৰে নাগৰিকসকলেও কৰিব লগা ভালেমান কৰ্তব্য আৰু দায়িত্ব আছে। আমাৰ ৰাষ্ট্ৰৰ প্ৰতি নাগৰিকসকলৰ কৰিব লগা 11টা মৌলিক কৰ্তব্য আছে। সেইকেইটা হ'ল: 1. দেশৰ ৰাষ্ট্ৰীয় সংগীত আৰু ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি সন্মান দেখুওৱা। 2. স্বাধীনতা আন্দোলনক অনুপ্ৰাণিত কৰা মহান আদৰ্শসমূহক শ্ৰদ্ধা কৰা। 3. ভাৰতৰ ঐক্য আৰু সংহতি ৰক্ষা কৰা। 4. দেশখনক ৰক্ষা কৰা আৰু দেশৰ প্ৰতি সেৱা আগবঢ়োৱা। 5. ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত ভাতৃত্ববোধ সৃষ্টি কৰা। 6. ভাৰতৰ ঐতিহ্যক মৰ্যাদা দিয়া আৰু সংৰক্ষণ কৰা। প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰা
আৰু সকলো জীৱিত প্ৰাণীৰ প্ৰতি দয়াশীল হোৱা আছিল 7 নম্বৰ। 8 বৈজ্ঞানিক দৃষ্টিভংগীৰ বিকাশ সাধন কৰা। 9 ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আৰু হিংসাত্মক কাম পৰিহাৰ কৰা। 10 নিজৰ আৰু ৰাজ্যৰ কাম-কাজৰ উৎকৰ্ষ সাধন কৰি দেশৰ উন্নতি সাধন কৰা। আৰু 11 নম্বৰটো হ'ল 6 পৰা 14 বছৰৰ শিশুক পিতৃ-মাতৃ অথবা অভিভাৱকে প্ৰাথমিক শিক্ষা গ্ৰহণৰ সুবিধা দিয়া। এইকেইটা হ'ল আমি এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাগৰিক হিচাপে পালন কৰিবলগীয়া 11টা মৌলিক কৰ্তব্য। কেনে পালে জনাবচোন।